বৰষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাছৰ মূৰৰ সৈতে তিয়ঁহৰ খাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। চাওকচোন মইনো কেনেকৈ বনালোঁ আৰু কি কি লাগিব আমাক। এয়া তিয়ঁহ তিনিটা মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু এয়া ভাজি লোৱা মাছৰ মূৰ, এয়া পিঁয়াজ, জলকীয়া, আদা সৰু সৰুকৈ কাটি লৈছোঁ। এয়া বেকিং চ'ডা, তেল আৰু নিমখ, হালধি। এইখিনি কেৰাহী এটা গৰম হ'ব দি মই ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি আৰু ইয়াত কাটি থোৱা আদাখিনিও দি দিছোঁ। দি ভালকৈ লৰাই লৈছোঁ আৰু জলকীয়াকেইটাও মই দি দিছোঁ এক লগত আৰু ভালকৈ লৰাই দি ইয়াত কাটি থোৱা তিয়ঁহখিনি দি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। আৰু 3 মিনিটমান ভজাৰ পিছত মই ইয়াত নিমখ হালধিখিনি দি ভালকৈ লৰাই লৈছোঁ আৰু এইখিনি লৰা হোৱাৰ পিছত মই ঢাকনিখন মাৰি দিছোঁ। ঢাকনিখন গুচাই মই ইয়াত বেকিং চ'ডা, ভাজি লোৱা মাছৰ মূৰকেইটা পেলাই দিছোঁ আৰু ভালকৈ লৰাই লৈছোঁ। লৈ ইয়াত আকৌ এবাৰ ঢাকনিখন মাৰি দিছোঁ মই। নিদিয়াৰ পিছত মই এইখিনি উঠাই চাইছিলোঁ। চাওকচোন কালাৰটো ইমান ধুনীয়া আছে আৰু মই হালধি বেছি দিয়াও নাই। হোৱাৰ পিছত মই এইখিনি চাইছোঁ আৰু ধুনীয়াকৈ সিজি গৈছে। এইখিনি মোৰ নুমাব পৰা হৈছে আৰু চাওকচোন এয়া মোৰ খাৰৰ আঞ্জা ৰেডি। আপোনালোকেও বনাই খাই চাবচোন এনেকৈ।